আজি মই ঘিলা পিঠাৰ ৰেচিপি এটা বনাম। তাৰ কাৰণে বৰা চাউল মই 1 কেজি তিয়াই থৈছিলোঁ 5-6 ঘণ্টামান। তাৰপিছত এইখিনি মোক কোমলি গৈছে। তাৰপিছত মই এনেকুৱা খৰাহী এটাত টুকি থৈ দিম 1 ঘণ্টামান পানীটো যাবলৈ। মিক্সিত খুন্দি পেলালোঁ, খুন্দি লৈ পেলাই এইখিনি এয়া হ'ল। এতিয়া মই লৈছোঁ এই নেমু পাত 5 খিলামান এনেকৈ মিহি মিহিকৈ কাটি ল'ম পানী। এতিয়া মই ইয়াত দিম নিমখ, হালধি 1/2 চামুচ, কালজিৰা কেইটা দিলে ভাল লাগে খাবলৈ। এই নেমু পাত দিয়া পানীখিনি অকণকৈ ইয়াত দি দিম। নেমু পাতখিনি দিব নালাগে, পানীখিনি অলপ অলপকৈ দিব। এইখিনি মোৰ হৈ গ'ল এতিয়া মই এনেকৈ ঘিলা বনাই পেলালোঁ। তেল দি দিম অলপ, এইটো উঠি গ'লে পাৰিব। তেলটো গৰম হৈছে। এয়া মই লুটিয়াই দিছোঁ এটা এটাকৈ। এইখিনি এনেকৈ ফুলি গৈছে। গেছৰ চিমটো অকণমান মিডিয়ামত দিব, বেছিকৈ নিদিব, একেবাৰে কমো নালাগে। মিডিয়ামত দিব। তেলটো গৰম হৈ দিলে আৰু হৈ যাব। বাকীকেইটাও মই এনেকৈ বনালোঁ। এয়া হৈ গ'ল মোৰ বৰা চাউলৰ ঘিলা পিঠা। আপোনালোকে বনাই চাব আৰু ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ক'বচোন কেনেকুৱা হৈছে।